নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া অসমত চলি আছে বিদুৰ ভাই, তাকে আজি টাইম মিলাই বিদুৰ ভাই চাবলৈ আহিলোঁ। কিন্তু ৰখি আছোঁ বাহিৰত, এতিয়ালৈ গেট খোলা নাই, 4টাৰ শ্ব'টো চলি আছে। সেইখন বিদুৰ ভাই চাবলৈ আহিলোঁ দেই। এতিয়া আমি গেটৰ ভিতৰত সোমালোঁ টিকেট ল'বলৈ, ৰখি আছোঁ আৰু টিকেট দিয়াই নাই এতিয়ালৈ আৰু লাইন পাতি থাকি টিকেটটো পালোঁ, পাই গৈ আকৌ এতিয়া ইয়াতো লাইন পাতিব লাগিব, কাৰণ মানুহসকল তেওঁলোকৰ চাই ওলাই আহি আছে, তেওঁলোকৰ বাবে আমি ৰখি আছোঁ। কিন্তু বহুত মানুহ হৈছে দেই, ক'ব লাগিব চিনেমাখন ভাল হৈছে চাগে, চাই পেলাই। ফাইনেলি বহু অপেক্ষাত আমিও চিনেমা হলত সোমালোঁ আৰু দেই। আমাৰো বিদুৰ ভাই চোৱা শেষ হ'ল। বহুত দিনৰ মূৰত ভাল এখন অসমীয়া চিনেমা চালোঁ। আপোনালোকেও আহিব আৰু সকলোৱে মিলি উপভোগ কৰিব পাৰিব।